এইখনে হৈছে আমাৰ টিলিঙা মন্দিৰ, যাক নেকি বেল টেম্পল বুলিও কোৱা হয়। আৰু যদি আপোনালোকে কেতিয়াবা ভাবিছে জীৱনত এবাৰ হ'লেও টিলিঙা মন্দিৰ আহিম বুলি কিনে, তেতিয়াহ'লে আপোনালোকক চিন্তা কৰিব নালাগে। জাষ্ট ট্ৰেইনত উঠিলেই হ'ল। ইয়াত ওচৰত আপোনালোকৰ নিয়াৰ বাই বৰডুবি ষ্টেচন আছে, আৰু ষ্টেচনৰ পৰা নামি আপোনালোকৰ প্ৰায় 500 মিটাৰমান দূৰ হ'ব, আৰু আপোনালোকে ফাইনেলি পাই যাব টিলিঙা মন্দিৰ। আৰু ইয়াত আহি কিনে আপোনালোকে পূজাৰ সামগ্ৰী বস্তু পাতি একো চিন্তা কৰিব নালাগে। ইয়াত দোকানখিনি আছে, তো আপোনালোকে যি লাগে ইয়াতে আপোনালোকে পাই যাব। আৰু যদি আপোনালোকে ভাবি আছে যে টিলিঙা মন্দিৰ জীৱনত এবাৰ হ'লেও যাম বুলি কিনে, তেতিয়াহ'লে নিশ্চিন্ত মনে আহিব। কাল উস্কা ক্যা বিগাড়ে जो ভক্ত হে মহাকাল কা, নহয় জানো? আৰু এতিয়ালৈকে যদি মোৰ পেজটো ফ'ল' কৰা নাই, তেতিয়াহ'লে ফ'ল' কৰি দিব আৰু লগৰবিলাকৰ লগত শ্বেয়াৰো কৰি দিব। তো ইমানেই আছিল আজিৰ ভিডিঅ'টো। লগ পাম আৰু অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে জয় অসম।